আপুনি জানেনে ভেকুলীৰ আটাইতকৈ ডাঙৰ প্ৰজাতিটোৰ নাম হ'ল গলিয়াথ ভেকুলী। নীলতিমি পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী। ইয়াৰ জিভা প্ৰায় এটা হাতীৰ সমান দীঘল আৰু হৃদযন্ত্ৰ এটা গাড়ীৰ সমান। হাতী একমাত্ৰ প্ৰাণী যি নেকি জঁপিয়াব নোৱাৰে। চকু মেলি হাঁচি দিয়াটো অসম্ভৱ। বিশ্বাস নহ'লে আপুনি চেষ্টা কৰি চাব পাৰে। পখিলাই কোনো খোৱা বস্তুৰ ওপৰত বহিলেই সেই খোৱা বস্তুৰ সোৱাদ অনুভৱ কৰিব পাৰে। কাৰণ পখিলাৰ টেষ্ট ৰিচেপ্টৰ থাকে ভৰিত, যেনেকৈ মানুহৰ থাকে জিভাত। আমি জানো উট মৰুভূমিৰ জাহাজ, কিন্তু পানী নোখোৱাকৈ এন্দুৰ এটাই উটতকৈ বেছি দিন জীয়াই থাকিব পাৰে। শহাপহু কেতিয়াও পিছফালে চোৱাৰ প্ৰয়োজন নহয়, কাৰণ মূৰ আগফালে ৰাখিও পিছফালৰ দৃশ্য দেখা পায়। মহাকাশত গ'লে মানুহ অলপ দীঘল হয়, কাৰণ মহাকাশত মাধ্যাকৰ্ষণ বল নথকাৰ বাবে মেৰুদণ্ডৰ ওপৰত কোনো ধৰণৰ চাপ নপৰে, যাৰ ফলত মানুহ অলপ দীঘল হয়। কেংগাৰু পিছফালে খোজ কাঢ়িব নোৱাৰে। ভৰিৰ বিচিত্ৰ গঠনৰ কাৰণে পিছফালে খোজ কঢ়াটো অধিক কষ্টকৰ। এটা এনালগ ঘড়ী যদি বেয়া হয়, তথাপিও দিনত দুবাৰ সঠিক সময় দেখিবলৈ পোৱা যায়। আপুনি জানেনে আঙুলিৰ ছাপৰ নিচিনা প্ৰত্যেক মানুহৰ জিভাৰ ছাপ ভিন্ন হয়। আজি পৰ্যন্ত যিমান মানুহৰ মৃত্যু হৈছে, তাৰ তুলনাত বৰ্তমান জীয়াই থকা মানুহৰ সংখ্যা বেছি। আপুনি জানেনে উট পক্ষী কণী এটা কুকুৰাৰ কণীটোকৈ 24 গুণ ডাঙৰ। আপুনি জানেনে জন্তুৰ ভিতৰত জিৰাফৰ জিভা আটাইতকৈ ক'লা ৰঙৰ হয়। মৌ একমাত্ৰ খোৱা বস্তু যি কেতিয়াও বেয়া নহয়। আপুনি জানেনে মানুহৰ হাতৰ নখ ভৰিৰ নখতকৈ 4 গুণ দ্ৰুত বৃদ্ধি পায়।